আমি হেনো ত্ৰিপুৰা দুটি মিঠা শৰতৰ খেৱালি শ্বিলঙৰে গধূলি সপোন চহৰৰ মৰমী শৰণী সোণালী শ্বিলঙৰে গধূলি। পুলক গগৈ অসমৰ সাংস্কৃতিক জগতৰ এক উল্লেখযোগ্য চিনাকি নাম পুলক গগৈ। প্ৰয়াত সোণেশ্বৰ গগৈ আৰু গুণমালা গগৈৰ সন্তান পুলক গগৈৰ বাবে পেইণ্টিং বা চিত্ৰ আছিল প্ৰথম প্ৰেম। এগৰাকী শিক্ষক হোৱাৰ সপোন দেখা পুলক গগৈ বাৰুকৈ প্ৰভাৱিত হৈছিল গুণী সাহিত্যিক ছৈয়দ আব্দুল মালিকৰ দ্বাৰা। দ্য আছাম ট্ৰিবিউন কাকতৰ এটি প্ৰতিযোগিতাত সদৌ অসম ভিত্তিত ছবি আঁকি শ্ৰেষ্ঠ হোৱা পুলক গগৈয়ে পৰৱৰ্তী সময়ছোৱাত মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টত যোগ দিয়ে আৰু কল্পনাক উৰিবলৈ পাখি প্ৰদান কৰে। তাতেই তেখেতে লগ পাইছিল ভাৰতবৰ্ষৰ প্ৰখ্যাত কাৰ্টুনিষ্ট R.K. লক্ষ্মণক। উল্লেখযোগ্য যে পুলক গগৈ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট বা পলিটিকেল কাৰ্টুনিষ্ট। সংগ্ৰামী পুলক গগৈয়ে তেখেতৰ সৃষ্টি সময়ে সময়ে ধৰি ৰাখিছিল কলাপ্ৰেমীৰ ওচৰত আৰু এনেকৈয়ে তেখেতে তেখেতৰ সৃষ্টিক তেজপুৰ দুলীয়াজানৰ পৰা কঢ়িয়াই লৈ গৈছিল ৱাশ্বিংটন DC-লৈ। ছবি আঁকি ভাল পোৱা পুলক গগৈয়ে এদিন খোজ ল'লে কেনভাছ এৰি কেমেৰাৰ পিছলৈ। প্ৰথম ছবি খোজ 1975 চন। বক্স অফিচৰ ভাষাত ছবিখন ফ্লপ হৈছিল। দ্বিতীয়খন ছবি শ্ৰীমতী মহিমাময়ী। বক্স অফিচৰ ভাষাত ছবিখন হিট। ইয়াৰ পাছত ইখনৰ পাছত সিখনকৈ তেখেতে বোলছবি বা ছবি নিৰ্মাণ কৰি গৈছিল আৰু এই ছবিসমূহ যেনে সেন্দুৰ, সুৰুজ, পত্নী, ৰেলৰ আলিৰ দুবৰি বন, মমতাজ ইত্যাদি। ৰেলৰ আলিৰ দুবৰি বনৰ বাবে শ্ৰী গগৈয়ে লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা। মমতাজ ছবিৰ বাবে লাভ কৰিছিল শ্ৰেষ্ঠ অসমীয়া পৰিচালকৰ বঁটা। অলেখ টেলিফিল্ম নাইবা চুটি ছবি নিৰ্মাণ কৰা পুলক গগৈ একেধাৰে এগৰাকী লিখক। পুলক গগৈ আজিও ভাগৰি পৰা নাই। মমতাজৰ পিছত বোলছবি নিৰ্মাণ নকৰোঁ বুলি ঘোষণা কৰা শ্ৰী গগৈয়ে নিজকে আকৌ সাজু কৰিছে আন এখন ছবি নিৰ্মাণ কৰিবলৈ।